ওয়েলকাম এছৰক ডিজিটেল মিডিয়ালৈ আৰু মোৰ এই চেনেলটো খুবেই নতুন চেনেল আৰু আপোনালোকৰ মৰম চেনেল বিচাৰি মই এই চেনেলটো খুলিছোঁ আৰু ভাল লাগিলে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আৰু ৰঙিয়াৰ বাবে খুবেই গুড নিউজ এটা, পোনপ্ৰথমবাৰৰ বাবে শ্বপিং মল এটা খুলিছে আৰু এই খবৰটো আপোনালোকক জনাবলৈ পাই বিৰাটেই সুখী হৈছোঁ। আৰু আপোনালোকে জানে গুৱাহাটীত বহুত ডাঙৰ ডাঙৰ শ্বপিং মল আছে আৰু আমাৰ ৰঙিয়াত এই পোনপ্ৰথমবাৰৰ বাবে এই শ্বপিং মলটো খোলা হৈছে। আৰু এই শ্বপিং মলটো ক'ত খুলিছে, কেনেকৈ খুলিছে সমস্ত আপোনালোকক মই দেখুৱাই দিম মোৰ ছেকেণ্ড চেনেল ৰঙিয়াল ব্লগ। আৰু যিহেতু মই ৰঙিয়াৰ, সেইকাৰণে মই ৰঙিয়াল ব্লগ দিছোঁ মোৰ চেনেলটোৰ নাম। আৰু মোৰ খুবেই ভাল লাগিছে এই নামটো, সেইকাৰণে দিছোঁ। হয়তো মই জানো আপোনালোকৰ ভাল লাগিব আৰু ভাল লাগিলে নিশ্চয় চেনেলটো আঁকোৱালি ল'ব। সেইটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। নতুন নতুন পুৰণি জেগাবোৰ চাই থাকিব। আৰু মই ঘূৰি ভাল পাওঁ, সেইকাৰণে হয়তো আপোনালোকক ঘূৰি ভাল পায়। আৰু কি ক'ম, এই চেনেলটো নতুন, একো নাজানো, জাষ্ট এটা শিকাৰ চেষ্টা কৰি আছোঁ। আৰু কোনোবা এজনে কৈছে বোলে শিকাত বোলে কোনো লাজ নাই, শিকিব লাগে। নাজানা বস্তু এটা কাৰোবাৰ পৰা শিকাওঁতে আমাৰ কোনো ধৰণৰ লাজ নালাগে। লাজ কৰিলে, ভয় কৰিলে আমি একো কৰিব নোৱাৰিম। মোবাইলৰ পিছেৰে আমি বহু ঠাইত বহু জেগাত যাওঁ, মোবাইলৰ পিছেৰে আমি ফটোটো তোলোঁ, চেলফি তোলোঁ। আৰু কিছুমান জেগা এনেকুৱা জেগা দেখা পাওঁ যিটো জেগা আমি দেখাহে পাই আহোঁ, তাত কোনো ধৰণৰ একো নাজানো বা বহুত জানিবলগীয়া থাকে, বহুত দেখাব লগা থাকে, দেখাব নোৱাৰোঁ, বহুত অসুবিধা হয়। আৰু মাজতে আমি টিলিঙা মন্দিৰত গৈছিলোঁ। হয়তো ফেচবুকত মোৰ হেৰিখিনি পাইছিলে, আপোনালোকে ফটোখিনি পাইছে। আৰু তাৰ ভিডিঅ'টো দিম বুলি কৈছিলোঁ আৰু দিব পৰা নাই, বহুত অসুবিধা হৈছে। আৰু যদি আপোনালোকে তথাপিতো ভিডিঅ'টো চাব চেষ্টা কৰে, মোৰ ৰঙিয়াল ব্লগ চেনেলটোত দি দিম, আপোনালোকে চাই ল'ব। আৰু এই ভিডিঅ'টোত কমেণ্ট কৰিব, যদি আপোনালোকে চাব বিচাৰে কমেণ্ট কৰিব, মই ৰঙিয়াল ব্লগ চেনেলটোত দেখাবলৈ চেষ্টা কৰিম। আৰু এইখিনিয়ে মই ক'বলগীয়া আছিল, যিহেতু মই নতুন চেনেল, একো ক'বলৈ নাজানো, কিনো ক'ম। আৰু হয়তো বহুতে বহুত কিবা কানি কয়, মই ইমান ক'ব নাজানো, নতুন চেনেলটো। আৰু যদি ভাল লাগে আপোনালোকৰ, তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু এইখিনিয়ে কৈ মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ।